নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ সন্মুখত এটা পৰম্পৰাগতভাৱে চলি অহা ৰীতি দেখাবলৈ বিচাৰিছোঁ। এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ সন্মুখলৈ। আমি কাতি বিহুৰ দিনাখন আমি সকলোৱে লগ লাগি পথাৰত এটা পৰম্পৰাগতভাৱে চলি অহা ৰীতি ৰবাব টেঙা কাটি খোৱাৰ এটা সুন্দৰ ভিডিঅ' মই কলপাত কাটি নিছে, নিজৰ হিচাপত বহিছে, নিজৰ ফেমিলিৰ লগত, নিজৰ বন্ধুবৰ্গৰ লগত সকলোৱে মিলি ৰবাব টেঙা খোৱাত ব্যস্ত। কাতি বিহুৰ দিনা ঘৰৰ পৰা সকলো ধৰণৰ যোগাৰ ৰবাব টেঙা আৰু ভোট জলকীয়াৰ লগতে নিমখ, কলপাত আদি কাটিবৰ কাৰণে কটাৰী আদি সকলোবোৰ লৈ আহি নিজৰ মিতিৰ কুটুম, বন্ধু বান্ধৱ আদি সকলোৱে মিলি পথাৰত এখন্তেক ফূৰ্তি কৰোঁ আৰু ৰবাব টেঙা কাটি খাওঁ। আচলতে টেঙা বস্তুটো আমি অকলে খাব কেতিয়াও নোৱাৰোঁ, লগ ভাগ লাগি খালে বেছি ভাল লাগে। কিন্তু এই ৰীতিটো মই সকলো জেগাতে নহয়। মাহৰীয়াতী, বেবেজীয়া, কেঞ্চোৱা, ফুলগুৰি এনেকৈ বিশেষ কিছুমান জেগাত আৰম্ভ হৈছে। এটা জোম পাতি এটা পাৰ্টীয়ে লগ হৈ ৰবাব টেঙা কটাত ব্যস্ত খাবৰ কাৰণে। এইটো পৰম্পৰা ক'তো মানে দেখা নাই আজিলৈকে। আমি সৰুৰ পৰা ডাঙৰ হ'লোহি, এতিয়া ইয়াত বোৱাৰী হৈহে দেখিছোঁ। মানে ইয়াত মানে এইটো কৰে, এইটো বস্তু ভাল বস্তু। এইখিনিতে আছে, নগাঁও নাই, গুৱাহাটী হওক নগাঁও হওক ক'তো মানে তেনেকৈ দেখা নাই। অকল যে কাতি বিহুৰ দিনাখনে এয়া পানী লৈছে, তেখেতসকলে খাইছে। কাতি বিহুৰ দিনাখন খাব লাগে বুলি জনা নাছিলোঁ। আগৰে পৰা আমি ৰবাব টেঙা খাওঁ লগ থাকিলে, কিন্তু ইয়াৰ বয়োজ্যেষ্ঠসকলে একেলগে লগ হৈ খাইছে। মিহি ৰ'দত খাই বেছি ভাল লাগে টেঙাটো। আজিলৈকে মিহি ৰ'দত টেঙাটো খাই বেছি ভাল লাগে জনা নাছিলোঁ। বিয়াৰ পিছত মই নগাঁও বেবেজীয়া মাহৰীয়াতীত মই নগাঁও ডিষ্ট্ৰিক্টৰ বেবেজীয়া মাহৰীয়াতীত মোৰ বিয়া হৈছে, আৰু বিয়াৰ পিছতহে মই ৰীতিটো দেখিবলৈ পাইছোঁ। আচলতে ভাল লাগে, ভাল লাগিছে। জনা নাছিলোঁ, কিন্তু এতিয়া জানিবলৈ ভাল লাগিছে যে কাতি বিহুৰ দিনাখন সকলোৱে লগ হৈ পথাৰত একেলগে ৰবাব টেঙা কাটি হওক বাৰু যিয়ে নহওক পৰ্বটোতো সেইটোৱে হিচাপে খায়। ভাগে খায় জেণ্টছসকলে, ল'ৰাসকলে নকৰে। এই ৰাস্তাত ল'ৰাসকলে ৰবাব টেঙা খোৱাৰ লগতে গান লগাই নাচিছে, বাজিছে, ফূৰ্তি কৰিছে। কি সুন্দৰ মুহূৰ্ত। আচলতে মনৰ একোটা ফূৰ্তি হয়। এয়া আমিও খোৱাৰ কিছু দৃশ্য মই দেখাওঁ। আগলৈ আমি গৈ আছোঁ। এয়া কাতি বিহুৰ দিনাখন পথাৰত সন্ধিয়া হওঁ অৱস্থাত জ্বলাইছে। আমি আচলতে সন্ধিয়াৰ আগেৰে ঘৰলৈ উভতো খাই বৈ, কাৰণ ঘৰতো আমাৰ তুলসীৰ আগত চাকি খৰিত শৰাই খৰিত আগবঢ়াব লাগে। এয়া গোটেই ৰাস্তা মানুহে ভৰি গৈছে। বহুত মানুহৰ সমাগম, বহুত দূৰৰ পৰা আহে মানুহ। গাড়ী ঘোঁৰা লৈ আহে, ছাইডত গাড়ী ঘোঁৰা ৰখাই নিজৰ ফেমিলিবৰ্গৰ লগত একেলগে খাই ৰবাব টেঙা কাটি বহিবৰ কাৰণে বহুত মানুহে যেনেকৈ সুবিধা হয় লৈ আহে সকলোৱে লগ লাগি টেঙা বস্তুটো লগে ভাগে খাই ভাল লাগে। কিন্তু কাতি বিহুৰ দিনাখন এনেকৈ পথাৰত এনেকৈ ৰবাব টেঙা খোৱাৰ এই মাজৰখিনি খাই থাকে বেছি মজা লাগিছে। এইখিনি বহি আছে যে এয়াৰপৰ্ট খাই বেছি ভাল লাগিছে। যিসকলে এই কথাটো নাজানে তেখেতসকলে যাতে জানিব পাৰে, জানি পেলাই তেখেতসকলেও এনেকুৱা এটা তাৰ বাবেহে মই ভিডিঅ'টো লৈ আহিছোঁ সকলোৰে সন্মুখত। আগতে মই জনা নাছিলোঁ, এতিয়াও মই ভাবিছোঁ বহুতে হয়তো নাজানে, কাৰণ মই গুৱাহাটী আৰু মৰিগাঁও এনেকুৱা কিছুমান ঠাইত এই কথাটো মই এই কথাটো দেখা নাই। এয়া আমি লগ হৈছিলোঁ, আমি খোৱা মুহূৰ্ত এইখিনি। এয়া টেঙা কটাসকলক মই
কিছু সময় দেখাই দিছোঁ। এয়া সকলোৱে টেঙা কটাত ব্যস্ত। ধুনীয়াকৈ সকলোৱে আমি লগ লাগি খাইছোঁ টেঙা জলকীয়া। কেইবাগৰাকীও মহিলা আছিলোঁ আমি ইয়াত আৰু পুৰুষো আছিলে। সকলোৱে মিলি খাইছোঁ, ফূৰ্তি কৰিলোঁ নিজৰ ল'ৰা ছোৱালীসকলক লৈ আহি একেলগে। তাৰ কিছু মুহূৰ্ত মই ধুনীয়াকৈ দেখাইছোঁ। পাৰি লৈছোঁ যেনেকৈ পাৰোঁ। বহিছোঁ, কলপাত কাটি আনিছে, কলপাতত টেঙা থৈছে। কলপাতত খাবলৈ ভালো লাগে টেঙাটো। এয়া জলকীয়া নিমখ সানি আমি সকলোৱে মিলি জুলি সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ আৰু কিছু কথা জানিব পাৰিব বুলি ভাবি লৈছোঁ। সকলোৱে চাই ভাল পাব বুলি আশা কৰিলোঁ। এয়া আহি আছে আৰু মাতি আছোঁ খাওক অজুবা খাওক মুখখন মেলি সোমোৱা কিছু মুহূৰ্ত দেখাইছে। চাওক মুখ মেলি মেলি খাবলৈ ধৰিছে। শেষত মই খাম ভিডিঅ'টো বনাই হোৱাৰ পিছত। চাই সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ ভিডিঅ'টো। কৈ দিয়ক অজুবা কৈ দিয়ক। আমাৰ পৰম্পৰাগত অনুষ্ঠান টেঙা খোৱা পৰ্ব। এয়া আমি সকলোৱে মিলি টেঙা খাইছো। এখন একেলগে বহি ফূৰ্তি কৰিছো। এয়া মহিলাসকল আকৌ পুৰুষসকল চবেই লগ লাগি পথাৰত টেঙা খাইছো। চবে হাই এটা দি দিওঁ। হাই হেল্ল' দিব এইটো একেবাৰে। দিয়া দিয়া এইপিনে চোৱা কি খাইছা তোমালোকে, কি খাইছা? এইয়া টেঙা খাই আছো চবেই আমি সকলোৱে মিলি। আমাৰ কাতি বিহুৰ পৰম্পৰাগত এইটো এটা অনুষ্ঠান হয় য'ত আমি পথাৰৰ মাজত বহি সকলোৱে মিলি একেলগে ৰবাব টেঙা কাটি খাওঁ। এইটো আমাৰ বহুত পুৰণা এটা পৰম্পৰাগত এটা অনুষ্ঠান হয়। এইটো হ'ল বেবেজীয়া মাহৰীয়াতি। ইয়াত আমি সকলো বহুত মানুহ আছে, আগলৈও বহুত আছে। মই দেখাই যাম বাৰু সকলোবোৰ। এয়া আমি টেঙা খাই ঘৰলৈ উভতিছোঁ।